ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ সফলতা কাহিলীপাৰাৰ দক্ষিণ গাঁৱত উদ্ধাৰ নকল নোট এটা ভাড়া ঘৰৰ পৰা উদ্ধাৰ 1,03,500 টকাৰ নকল নোট সোণৰ এখন নাও নকল সোণৰ জিচু 4 পাটখাৰু লগতে উদ্ধাৰ টকা বৰুৱা মেচিন 3টা মোবাইল ফোন ভগদত্তপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই উদ্ধাৰ কৰে টকাখিনি গৃহ নম্বৰ 20ৰ পৰা আটক কৰা হৈছে ৰচিদুল হক আৰু ফৰুক আহমেদ নামৰ লোক দুজনক লোক দুজনৰ ঘৰ লখিমপুৰৰ ফটেহপুৰত বুলি জানিব পৰা গৈছে 4 মাহ পূৰ্বে ভাড়াতীয়া হিচাপে আছিল দুয়ো নিউজ ডেস্ক তাৰমানে গোপনীয় সূত্ৰৰ পৰা জানিব পাৰিছিলোঁ আমাৰ দক্ষিণ গাঁৱত তাৰমানে কিছু লোকে আপোনাৰ অবৈধ আপোনাৰ ফেক কাৰেঞ্চি আৰু লগতে গল্ডৰ এটা বিজনেছ তাৰমানে তেওঁলোকে ইয়াৰ পৰা চলাই আছিলে বুলি আৰু এটা চলাই আছিলে তাৰপিছত আমি সেই ইনফৰমেশ্যন মতে আমি ইয়াতে আজি ৰেড কৰিলোঁ ৰেড কৰি মাত্ৰ আমি আপোনাৰ ফাৰুক আহমেদ আৰু ৰচিদুল হক নামৰ দুজন আমাৰ লখিমপুৰৰ আপোনাৰ বিহপুৰীয়াৰ লোক দুজনক আমি কৰায়ত্ব কৰিছোঁ লগতে তেওঁলোকৰ পৰা আমি কিছু বস্তু উদ্ধাৰ কৰিছোঁ তাৰ ভিতৰত আপোনাৰ 1,03,500 টকা আমি ফেক কাৰেঞ্চি আমি পাইছোঁ আৰু লগতে আপোনাৰ এখন সোণৰ নাও এটা যিচুৰ মূৰ্তি আৰু আপোনাৰ এপিচ গল্ডৰ টুকুৰা আমাৰ ফেক এইখিনি আৰু লগতে 4টা খাৰু আৰু আপোনাৰ পইচা বনোৱা যিটো আমাৰ মেচিন ইউজ কৰে তেওঁলোকে আমি সেইটো আমি জব্দ কৰিছোঁ তেওঁলোকৰ চব দুষ্ট চক্ৰই কিছু কাম কৰিবলৈ চেষ্টা কৰে কিন্তু আমি সেই বুলি তেওঁলোকক আমি কেতিয়াও আমি শান্তিৰে হেৰি কৰিব নিদিম আমি তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিম আৰু তেওঁলোকক উৎখাত কৰিহে আমি